Welcome to Study Learning. আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিবলৈ গৈ আছোঁ HSLC ক্লাছ 10ৰ অসমীয়াৰ কেইটামান ইম্পৰ্টেণ্ট এটা শব্দত প্ৰকাশ কৰা সেন্টেন্সৰ বিষয়ে। মই আশা কৰোঁ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ কাৰণে এই ভিডিঅ'টো এটা হেল্পফুল ভিডিঅ' হ'ব, কাৰণ মই যিকেইটা সেন্টেন্সৰ বিষয়ে ডিসকাস কৰিম এইবোৰ প্ৰিভিয়াছ ইয়াৰত অহা কুৱেশ্যন পেপাৰৰ পৰা কালেক্ট কৰা কুৱেশ্যন আৰু কিছুমান এডিশনেল ইম্পৰ্টেণ্ট কুৱেশ্যন য'ৰ পৰা নিশ্চয় কমন থাকে। ধন্যবাদ। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো হৈছে কাছৰ বাচন গৰুতা, মানে এইটো 11 আৰু 13ত আহিছে কহাৰ আনসাৰ। সেকেন্ড কুৱেশ্যন, যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে, এইটো 12ত আহিছে কৃতজ্ঞ বা অকৃতজ্ঞ। ইয়াৰ পিছৰ কুৱেশ্যন, মাটিৰ বাচন সাজোতা, এইটো 12ত আহিছে কুমাৰ। যাক সহজে লংঘন কৰিব নোৱাৰি, এইটো 12ত আহিছে অলংঘ। ইয়াৰ পিছৰ কুৱেশ্যন, বাটেদি যোৱা মানুহ বাটৰুৱা, এইটো 12ত আহিছে। ইয়াৰ পিছৰ কুৱেশ্যন, ঘৰতে থাকি কৰিব পৰা উদ্যোগ কুটিৰ শিল্প, এইটো 13ত আহিছে। ইয়াৰ পিছৰ কুৱেশ্যন, ঘৰতে থাকি কৰিব পৰা উদ্যোগ, এইটো 13ত আহিছে কুটিৰ শিল্প। যাৰ মৰণ নাই অমৰ, এইটো 13ত আহিছে। আৰু যাক পৰিহাৰ কৰিব নোৱাৰি অপৰিহাৰ্য, এইটো 14ত আহিছে। যিজনে ইন্দ্ৰিয় জয় কৰিব পাৰে, এইটো 14ত আহিছে জিতেন্দ্ৰিয়। যাৰ কোনো শত্ৰু জন্মা নাই, এইটো 14ত আহিছে অজাত শত্ৰু। ইয়াৰ পিছৰ কুৱেশ্যন, কঁঠালৰ সৰু কলি, এইটো 14ত আহিছে মুচি। চ' তোমালোকে এইখিনি মিছ নকৰিবা, কাৰণ এইখিনি সকলো প্ৰিভিয়াছ ইয়াৰত অহা কুৱেশ্যন হয়। তোমালোকে ধুনীয়াকৈ নোটছবুকত লিখি এইখিনি শিকি এক্সামত বহিবা। ইয়াৰ পিছৰ কুৱেশ্যন, পানীয়া গাখীৰ দিয়া গাই গৰু জলাহী, যাৰ ঈশ্বৰৰ অস্তিত্বত বিশ্বাস নাই নাস্তিক, এইটো 15 আহিছে। ইয়াৰ পিছৰ কুৱেশ্যন, যি কটাৰ অৰ্থ নাই, এইটো 15ত আহিছে নিৰৰ্থক। এবাৰ গুটি লাগি মৰা গছ, এইটো 15ত আহিছে ঔষধি। যি কণীৰ পৰা জন্মে, এইটো 16ত আহিছে অণ্ডজ। ইয়াৰ পিছৰ কুৱেশ্যন, যি আগে হোৱা নাই অভূতপূৰ্ব। ইয়াৰ পিছৰ কুৱেশ্যন, এইটো যি আগে হোৱা নাই, এইটো 16ত আহিছে। একে গৰুৰ শিষ্য, এইটো 16ত আহিছে সতীৰ্থ। যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে, এইটো 16ত আহিছে অকৃতজ্ঞ বা কৃতজ্ঞ, এইটো আকৌ আহিছে। চ' তোমালোকে কৰিবা, এইখিনি মিছ নকৰিবা, এইখিনি ৰিপিট হৈ থাকে। বিষ্ণুৰ ভকত যি তেওঁ বৈষ্ণৱ, ৰান্ধি খাব পৰা কলৰ পুলি পচলা। একে মাতৃৰ গৰ্ভত জন্মজাৰ শহুদৰ বা সুদৰ, একে ঠাইত স্থায়ীভাৱে বসবাস নকৰা লোক যাযাবৰ। একেলগে পঢ়ে সহপাঠী, যাক মূল্য দি কিনিব নোৱাৰি অমূল্য, যাক পৰিত্যাগ কৰিব নোৱাৰি অপৰিহাৰ্য। অতিৰিক্ত কিছুমান ইম্পৰ্টেণ্ট এটা শব্দত প্ৰকাশ কৰা। অতিৰিক্ত প্ৰয়োজনীয় প্ৰশ্নাৱলী, যি মাটি ফুটি ওলায় উদ্ভিদ, পানী আৰু মাটিত চৰে যি উভচৰ। ইয়াৰ পিছৰ কুৱেশ্যন, যি আনৰ অধীন নহয় স্বাধীন, যি অনাই বনাই ঘূৰি ফুৰে অঘৰী, আনৰ ভাল দেখিব নোৱাৰা পৰশ্ৰীকাতৰ। একে মাকৰ সন্তান শহুদৰ, একেলগে উপজা দুটা সন্তান যমজ। শৰৎকালত হোৱা অনুষ্ঠান শাৰদীয়। ইয়াৰ পিছত কুৱেশ্যন, একেলগে উপজা দুটা সন্তান যমজ। যি পানীত জন্মে জলজ, যি পৰিণাম চিন্তা কৰি কাম কৰে দূৰদৰ্শী। যি কথা কোৱা উচিত নহয় অকথ্য, যাক পুলিব নোৱাৰি অধাৰ্য, যাক সহজে লাভ কৰা যায় সুলভ, যাৰ সকলো বস্তু অথাকৈ আছে।